হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তাৰে দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক জনিয়া দাপোন জাতীয় বিদ্যালয়ত আনন্দ মুখৰ পৰিৱেশ কৰা পৰিলক্ষিত হৈছে। ছাত্ৰীগৰাকী ফাতেমা ইয়াসমিন আমাৰ মাজত উপস্থিত আছে। আমি ছাত্ৰীগৰাকীৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। মই আজি Hslc পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ ছাত্ৰ আৰু পিতৃ মাতৃ সকলোকে মই এটা আশাৰ বতৰা বা গৌৰৱ অনুভূত কৰিব পাৰিছো। এই কাৰণে মই বহুত সুখী হৈছো। তুমি ভৱিষ্যতত কি হ'ব বুলি মোৰ ভৱিষ্যতত এজন কমাৰ্চিয়েল পাইলট হোৱাৰ ইচ্ছা আছে। তুমি আৰু ছাত্ৰ ছাত্ৰীসকলক কি আহ্বান জনাবা? ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিলে তেওঁলোকৰ ফল পাব এদিন। সেইকাৰণে সকলোৱে কষ্ট কৰি যাব লাগিব। 76.6%। অৰিহণা পোনপ্ৰথমে মোৰ মাক দেউতাকৰ বেছি, তাৰপিছত মই যে এই দাপোন জাতীয় বিদ্যালয়ত পঢ়িছোঁ, এই আমাৰ যে শিক্ষা প্ৰদান কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান বেছি। লিখা পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যেনে কোনো ধৰণৰ সময় নষ্ট নকৰে, সময় নষ্ট নকৰি যাতে তেওঁলোকে লিখা পঢ়াত ব্যস্ত হৈ থাকে আৰু যাতে মোবাইলটো ইউজ নকৰে। মই তাৰমানে মোবাইল ইউজ কৰা নাই। মই এখন ছায়েন্স পঢ়ি ভাবিছোঁ মই এজন ডক্টৰ হ'ম। ডক্টৰ কি হ'ব? মই তাৰমানে এই যে আমাৰ গাঁৱলীয়া মানুহক সেৱা কৰিব বিচাৰোঁ। আমাৰ গাঁৱলীয়া মানুহত তাৰমানে এজন ডক্টৰো বাহিৰ হোৱা নাই যে সাধাৰণ মানুহৰ কাৰণে চিকিৎসক হৈ ওলাব। তেওঁলোকে যাতে কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ নকৰে, কাৰণ নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে স্বাস্থ্যকৰ ক্ষতি কৰে আৰু মন মগজু অধিকাৰ কৰি লয়। মোৰ নাম মকবুল হুছেইন। লেখাপঢ়াৰ ক্ষেত্ৰত ঠিকেই আছে বাৰু, আৰু যাতে অনাগত দিনত আমাতকৈও ভাল ৰিজাল্ট লৈ ছাত্ৰ ছাত্ৰী ওলাব পাৰোঁ সেইটোও মই আশা কৰোঁ।